हेलो नमस्कार मैं एनिसाई मोर यूट्यूब चेनेलলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো নতুন বছৰৰ আপোনালোকক সকলোকে হিয়া ভৰা মৰম আৰু শুভকামনা জনাইছো সকলোৰে জীৱনলৈ যেন সুখ আৰু সমৃদ্ধি উপচি পৰক তাৰে কামনাৰে আজি ভিডিওটো বৰ্তমান মই ডিগবৈ নাজিৰাটিঙৰ পৰা আহি আছো পিকনিক খাব আহিছো বহুত সুন্দৰ এটা পৰিবেশ চক না বহুত ধুনিয়া লাগিছে বহুত বিৰাট ভাল লাগিছে আপোনালোক সকলোৱে এবাৰ আহিব খুব ধুনিয়া এটা পৰিবেশ প্ৰকৃতিৰ মাজত খুব ভাল লাগিছে আসলতে ক'বলৈ মোৰ একো ভাষা নাই বহুত ধুনিয়া এটা পৰিবেশ বহুত মানুহ আহিছে ইয়াত ফেষ্টিভেল হৈ আছে চাৰিদিনীয়া কাৰ্যসূচীৰে হৈ আছে খুব ধুনিয়া খুব ভাল লগা এটা পৰিবেশ খুব সুন্দৰ চাৰিওফালে গছ-গছনি তাৰ মাজত মানুহ ইয়াত ফেষ্টিভেল হৈ আছে প্ৰগ্ৰাম চলি আছে খুব ধুনিয়া নৈ কানৰ খুব ধুনিয়া আৰু ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপণীসমূহ আহিছে অসমীয়া পাট কাপোৰ এই ধৰা বেতৰে সামগ্ৰী বেগ খুব ধুনিয়া আৰু ফটো আৰু এটা কথা কি জানে ইয়াত ফটো উঠিবৰ কাৰণে মানুহৰ বহুত ভিৰ লাগিছে প্ৰায় 1 ঘণ্টা আধা ঘণ্টা সময় মই ধৰি ৰখি আছো ফটো উঠিবৰ বাবে বহুত ভিৰ ইমান ধুনিয়া লাগিছে দেখিবৰ বাবে আপোনালোক এবাৰ সকলোৱে আহক কেনেকুৱা লাগিছে কমেন্ট কৰক প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব সপোন হৈ আহানা দি থৈ ৰুৱানা এবাৰ মোৰে হৈছো আনা সপোন হৈ